নাহৰ ফুলা বতৰ নাহৰ মোৰ মৰমৰ অ নাহৰ আহিবি নে বহাগৰে বতৰ এনেকৈ বতাহ খাই খাই ক্লাছ কৰা মজাই বেলেগ দেচোন সেইকাৰণেতো ৰুমৰ ভিতৰত গৰম বুলি কৈ ছাৰক ইয়াত ক্লাছ কৰিব দিওঁ গুড মৰ্নিং ছাৰ হ'ব আজি তহঁতি মোক ৰচনাকে এখন শুনা ৰচনা এদাই মচেছ কি হ'ব মইতো একো চাই অহাই নাই হে প্ৰভু মোক নুসুধিলে হয় ৰচনা কেনেকুৱাখন হৈছিলে বা এইটো গৰু চাৰিটা ঠেং থাকে নিগনি এডাল নেগুচ থাকে সেইবোৰ ক গৰু চাৰিটা ঠেং থাকে নিগনি এডাল নেগুচ থাকে সেইবোৰ ক সেইবোৰ হৈছিলে ন সেইবোৰে তাকে নেজানো আমি ঐ কি তললে মোক কৈ থাকিলি নহয় মানে হ'ব সেইবোৰ বাদ দে চুনু তই প্ৰথমে আৰম্ভ কৰ মই জানিছিলোৱে মোকে প্ৰথম ভুদিব বুলি সদায় মই কিয় বলিকা বকৰা বনো কাৰণ তই আমাতকৈ স্মাৰ্ট আমাৰ বছ হয় তই বছ भाई साहब कुछ ज्यादा नहीं हो गया मतलब कुछ भी ঐ কি ভাবিছ সেইফালে চাই কিহৰ ওপৰত মাতো ছাৰ তই মহাপুৰুষ শংকৰদেৱৰ ওপৰতে মাত মহাপুৰুষ শংকৰদেৱ কোন আছিল মনত পৰিল দে প্ৰভু বচাবা আৰু দে মোক আজি দিনটো ঐ ক সোনকালে মই বাচি গলো বাকীকেইটাই ক'ব লাগিব দেই মাই গড আজি শেষ চুনু আৰম্ভ কৰা তই পাৰিবি চুনু পাৰিবি ইয়াত থকাটোহে জানে পাৰিবি বুলিনো তাত থাকি ক'বলৈ সহজ সেইটো হয় পিছে হ'লেও পাৰিবি তই কাৰণ তই আমাৰ লিডাৰ হয় লিডাৰ ঐ ক সোনকালে বাকীকেইটাই ক'ব লাগে মহাপুৰুষ শংকৰদেৱ এজন মহান পুৰুষ আছিল তেখেতৰ পিতৃৰ নাম কুসুম্বদেউ আছিল হৈছে তেখেতৰ মাতৃ খেহুতি ভৰ গাভৰুতে মাতৃ হোৱাৰ বাবে তেখেতক তুলি তালি ডাঙৰ দীঘল কৰিব নোৱাৰা দেখি তেখেতৰ পিতৃ কুসুম্বদেৱে তেখেতৰ খুৱেক যশোদাৰ ঘৰত থৈ আহে और अभी तो रुको क्लाइमैक्स अभी बाकी है যশোদাৰ ঘৰতে শংকৰদেৱে গৰু চৰাবলৈ শিকে আৰু গৰু চৰাই থাকোঁতে এদিন তেখেতৰ আগেদি ৰাধাই লোণ যাত্ৰা কৰিবলৈ গৈছিল কি যাত্ৰা লোণ যাত্ৰা লোণ ये क्या है আৰু আমাৰ শংকৰদেৱ এজন ৰোমান্টিক ব্যক্তি আছিল ৰাধা খুবচুৰতি দেখি শংকৰদেৱে ৰাধাৰ প্ৰেমত পৰি লোণ যাত্ৰাত যোগদান কৰে रुको जरा सबर करो লোণ যাত্ৰা কৰিবলৈ ৰাৱণো গৈছিল আৰু যেতিয়া ৰাধাই শংকৰদেৱক গ্ৰহণ কৰিলে তেতিয়া লগে লগে লাচিত আহি তেখেতৰ আগত থিয় দিয়ে আৰু কয় দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈ একে ঘাপে তেখেতৰ লাখুটিডাল কাটি দিয়ে আৰু মহাপুৰুষজনাৰ বাগৰি কলগছ এজোপাৰ ওপৰত পৰি মৃত্যু হয় কাৰণ লাখুটিডাল সাহসতে তেখেত থিয় হৈ আছিল কি ঐ চাহ কি হ'ল চাহ চুনু বল ইয়াৰ পৰা ছাৰক উঠাই লাভ নাই এতিয়া কিয় কাৰণ তোৰ ৰচনা শুনি ছাৰ বেহুচ ছাৰ বল ইয়াৰ পৰা ঘৰ যোৱাগৈ ভাল হ'ব
हाँ भाई कैसी लगी